মই নেনা পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আজি এয়া বিহুৰ সাজপাৰ পিন্ধি মানে ফটোশ্বুট কৰিবলৈ গৈ আছোঁ। এয়া কেমেৰা লৈ লৈছোঁ আৰু ভাবিছোঁ লগতে ব্লগ এটাও বনাই দিম। তাৰপিছত এতিয়া মই মাইনা, তাৰপিছত দুল আৰু দুলৰ ৱাইফ আৰু জানো কোন কোন আহিব মানে পথাৰৰ ফালে এতিয়া ফটোশ্বুট কৰিবলৈ যাওঁ। ৰাজৰ ঘৰৰ পালোহি আৰু ইয়াতে বাহিৰতে ৰখি আছোঁ। সিহঁতি ভিতৰত ৰেডি হৈ আছে। তাৰপিছত গোটেইকেইটা পথাৰৰ চাইডলৈ যাম। খং উঠি গ'ল, মাইনা খং উঠিছে। আমাৰ জেতুকা ৰাস এই দুলে পিঠ পেলাই পিনি হাৰি আছে। আৰু মই আমি এতিয়া ফটোশ্বুট কৰিবলৈ পিছফালে গৈ আছোঁ আৰু দুল পিছফালে আহি আছে আৰু মাইনা আগে আগে গৈ আছে। আহি থাকোঁতে দেখি পালোঁ এই কপৌফুলজোপা চাওকচোন কিমান ধুনীয়াকৈ কিমান ফুল ফুলি আছে। মই পথাৰত আহি পালোঁহি। পোৱালি একদম ঠিকছে চিঞৰি আছে। মানে এইটো জেগাতে আহিছোঁ যোনটো দুলৰাজৰ 50K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা মানে পাৰ্টি কৰিছিলোঁ সেইটো জেগাতে আহিছোঁ আৰু পালোহি। এয়া ধুনুগলি যে কিবা এটা ক'ব। যিহেতু বিহু আহি আছে আৰু বিহু আহি আছে চবকে শুভেচ্ছা যাচিলোঁ আগতীয়াকৈ বিহুৰ কাৰণে। আৰু মানে আমি তিনিজনীয়ে মিলি পিনি আজি ফটোশ্বুট এটা কৰিম। অসমবাসী ৰাইজক আমাৰ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা যাচিলোঁ। আৰু আজি যিহেতু মানে বিহু আহি পালে আৰু বিহুলৈ মাথো কেইটামান দিনহে বাকী আছে আৰু সেয়েহে আজি মানে বিহুৰ বাবে ইনষ্টাগ্ৰাম আৰু আজিকালি ছ'চিয়েল মিডিয়া যিহেতু ভাইৰেল হ'বলৈ বিচাৰে সকলোৱে আৰু সেয়েহে মানে ফটোশ্বুট কৰি অকণমান ভাইৰেল হ'ব বিচাৰিছে আৰু সেয়েহে হ'ব দিয়া মই আজি কেমেৰামেন আৰু গৈ আছোঁ। বিহু লাগিছে গান এটা গাই দিয়া আকৌ চবেই। এতিয়া গান অকণমান লাহে চিধিহে গাম আৰু হ'ব নি? লাষ্টত গালেও হ'ব ন? যোৱা সময় লাষ্টতে গাম আৰু হ'ব। আপোনালোকক ধুনুকলি যে গান এটা গাই জৰুৰ শুনাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মাইনা মোক ফটো মাৰিব লৈছে। ধুনীয়া মাইনা ধুনীয়া এজনী নাচনী বৰে লাহৰি হালি জালি হৈ নাচিছে কিন্তু নচা নাই পইচা দিছে। ফটোখন দেখা মজা লাগিছে। ব্লাৰ হৈছে আৰু নেনাকেইটা ফটোশ্বুট কৰি কপৌফুল। মাইনা কেনেকুৱা লাগিলে ফটোশ্বুট কৰি? মজা লাগিলে কিন্তু মোৰ টোপনি ধৰিছে। এই বোলে টোপনি ধৰিছে। মোৰ কিন্তু টোপনি নাই ধৰা। টোপনি ধৰি আছিলে যদি টোপনি উৰি গ'ল। আমাৰ ফটোশ্বুট চাবলৈ আমাৰ নবৌহেঁতি আহিছে। জানিছো মাইনা কৰি থাকোঁতে বতৰটো একদম কোলা মোলা কৰি আনিছে। মানে বৰষুণ দিব চাগে এতিয়া। তো এতিয়া ফটোশ্বুট আৰু এটা দুটা দুলে কৰি আছে। তাৰপিছত যামগৈ আৰু এতিয়া হ'ল আৰু গৈ আছোঁ চব। আৰু চাইনা গান এটা গাম কৰিছিলি নহয় তই। এতিয়া আকৌ মই নেদেখালে বেয়া হ'ব নহয়। কি গাম বা? গাই দে যিকোনো এটা ভাবি লওঁ ৰ'বা। কি গাম? গা দুইটা মিলি বিহু গান গা। কেতিয়াবা নিজানো জানানে মনতো পৰে তোমালৈ। কেতিয়াবা নিজানত জানানে সৰু মাইৰ চকী। কেতিয়াবা নিজানত জানানে সৰু মাইৰ চকী মনতো পৰে তোমালৈ। এয়া দুলহেত
হাই হেল্ল' নমস্কাৰ মানে মাইনা মানে ঐ মই নেনা হাই হেল্ল' নমস্কাৰ নেনাই মানে আমি হাই হেল্ল' নমস্কাৰ আমি মানে নেনা মই ধনুকলি যাম মাইনা আমি মানে ভিডিঅ' শ্বুট কৰি আছিলোঁ মানে ফটোশ্বুটো কৰি আছিলোঁ আৰু সেই ভিডিঅ' শ্বুট আৰু ফটোশ্বুটৰ মাজতে নেনাই কিছুমান ব্লগিং কৰিলে আৰু সেই ব্লগিংটো যিসকলে এই বৰ্তমান সময়লৈকে চাই আছে আৰু তেওঁলোকক কৈছোঁ এটা লাইক নমৰাকৈ নাযাব আৰু চেনেলটো কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আজিলৈ ইমানতে সামৰণি মাৰি দিছোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব